মানিছো যে আনৰ তুলনাতকৈ বেছি পোৱা নাই মই, কিন্তু নিজে পৰি চম্ভালি আছো, কাকো পেলোৱা নাই। বেলেগৰ ভুল বিচাৰি উলিয়াবলৈ দিমাগ লাগে আৰু নিজৰ ভুল স্বীকাৰ কৰিবলৈ এখন ভাল হৃদয় লাগে। সময়ৰ ঠেকাই শিকাই দিছে আমাক চালাক হ'বলৈ। কেতিয়াবা সহজ সৰল হিমালয়কে সহজ আছিলোঁ, খালি চিন্তাৰ পাৰ্থক্য, নহ'লেতো বন্ধুত্ব ভাল পোৱাতকৈ কম নহ'লেহেঁতেন। মানুহে কয় ভাল মনৰ মানুহ সদায় সুখী থাকে, কিন্তু মোৰ মতে এটা ভাল মনে সদায় দুখেই পায়, কিয়নো তেওঁলোকে সদায় বেলেগৰ পৰা ভাল ব্যৱহাৰ আশা কৰে। বন্ধুত্ব কৰি চালে বন্ধুত্বত বন্ধুৱে ভগৱান হয়। এইটো অনুভৱ তেতিয়া হয় যেতিয়া বন্ধুত্বৰ পৰা আঁতৰ হয়। সেইজন মানুহে আপোনাক কেতিয়াও গুৰুত্ব নিদিব যাৰ আগত আপুনি সদায় মূৰ দোৱাই থাকে। সেৱা সকলোৰে কৰক, কিন্তু আশা কাৰো পৰা নাৰাখিব, কিয়নো সেৱাৰ সঠিক মূল্য ভগৱানে দিব পাৰে, মানুহে নহয়। অভিজ্ঞতাই সিংহক মনে মনে থকা শিকাই দিছে, কিয়নো চিঞৰি স্বীকাৰ কৰিব পৰা নাযায়। সৈনিকসকলো বহুত অদ্ভুত হয়। হাতৰ সৰু মোবাইলটোত পৰিয়াল আৰু হৃদয়ত নিজৰ দেশক ৰাখে। কথা বিজনেছৰে হওক বা ৰিলেশ্যনশ্বিপৰে হওক, যোনে লোকচান সহ্য কৰিব পাৰে তেওঁৱেই লাভৰ আশা কৰিব পাৰে। কোনোবাই মোকো কৈ দিয়ে যাতে ক'ত পায় সেইটো শিলগুটি, যিটো হৃদয়ত ৰাখি মানুহে এজনে আনজনক পাহৰি যায়। বেয়া সময় পাৰ হৈ যায়, কিন্তু বেয়া মানুহে কঠিন সময়ত লগ দিয়া দাম উলিয়াই লয়। জীৱনত নেতিবাচক মানুহৰ পৰা সদায় দূৰত থাকিব লাগে, কিয়নো তেওঁলোকে যিকোনো সমাধানতেই সমস্যা দেখা পায়। খঙত যোনে আঁতৰি যায় তেওঁ ঘূৰি আহিব পাৰে, কিন্তু যোনে হাঁহি হাঁহি আঁতৰি যায় তেওঁ কেতিয়াও ঘূৰি নাহে। অকলে থকাই বহুত ভাল সেই সকলো লোকৰ লগত থকাতকৈ যিসকলে আপোনাক শ্ৰদ্ধা নকৰে। সম্বন্ধ বহুত গভীৰ হওক বা নহওক, কিন্তু বিশ্বাস সদায় গভীৰ হ'ব লাগে। কঠিনক ভয় খাই জিকাৰ সপোন দেখিব পৰা নাযায়। এইটো জৰুৰী নহয় যেন প্ৰত্যেক যুদ্ধই জিকাই যায়, কিন্তু এইটো জৰুৰী যেন প্ৰত্যেক বিফলতাৰ পৰা শিকা যায়। যেতিয়াই সপোন বাস্তৱ হৈ যায় তেতিয়াই আচল সুখ পোৱা যায়। মোৰনো কি আছে যে মোক মনত পেলাব কোনোবাই। ভালতকৈ ভাল মানুহকো পাহৰি যায় মানুহে। মাৰ মৰম আৰু দেউতাৰ ক্ষমতাৰ অনুমান লগোৱাটো সম্ভৱ নহয়। প্ৰত্যেক মানুহেই নিজৰ মতে ব্যৱহাৰ কৰিছে আৰু আমি ভাবিছোঁ যে মানুহে আমাক ভাল পায়। এইটো সেইটো সময় য'ত আপুনি যাক যিমান মনোযোগ দিব সেইজন সিমানেই অমনোযোগী হোৱাই পাব। মনত ৰাখিবা যে সপোন যদি তোমাৰ হয় তেনেহ'লে পূৰা তুমিয়েই কৰিব লাগিব। না সময় তোমাৰ হিচাপত হ'ব না মানুহ। এইটো জীৱন যি আপুনি জীয়াই আছে সেইটো জীৱনো বহুত মানুহৰ কাৰণে সপোন হয়। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এনেধৰণৰ ভাল ভাল ভিডিঅ' চাব বিচাৰে।